নমস্কাৰ বন্ধুসকল, আজি দংটো দেখিছে আপোনালোকে 720 মিটাৰ আছে বোলে। তেতিয়াৰ দিনতে বনোৱা। আপোনালোকে এতিয়া বিশ্বাস নকৰিব, 183 টকাত দিন হাজিৰা কৰিছিলে তেতিয়াৰ দিনতে বনোৱা এই দংটো বিশাল এখন পথাৰৰ মাজত। মই 360 ডিগ্ৰী দেখুৱাই দিছোঁ একবাৰ দেই। এই মুৰি সি মুৰি দেখি নোপোৱা পথাৰৰ মাজৰে 720 মিটাৰ 183 টকাতে এই দংটো বনাইছিলে তেতিয়াৰ দিনতে। 183 টকা কেতিয়া আছিলে দিন হাজিৰা? তেতিয়াৰ দিনতে বনোৱা এই দংটো পথাৰৰ মাজত পানী আনাৰ সুবিধাৰ কাৰণে এই দংটো বনাইছিলে। আপোনালোকে এতিয়া কি কৈ আছে ডিজিটেল অসম? ডিজিটেল অসমৰ তেতিয়াৰ দিনতে চিন্তা কৰা কথা এটা, আজিও পানী এনেকৈ শুকান হৈ পৰি আছে, আজিও পানী নাহে এই দংটোৰে। ঠিক আছে, চুইচ গেট এটা খুবেই প্ৰয়োজনীয়। চুইচ গেটৰ কাৰণে এইটো পদ্ধতি কৰা হৈছিলে, কিন্তু চুইচ গেটটো নাহিলে এতিয়াও এনেকৈ পৰি আছে। 4,96,000 টকা খৰচা কৰি বনোৱা এই দংটো, 4,96,000 আৰু পিছত কিবা এটা আছে সঠিক মনত নাই। তেতিয়াৰ দিনতে বনোৱা এই ৰাস্তা নহয় দংটো। ঠিক আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। 4,96,000 টকা খৰচা হৈ গ'ল। কাৰ পেটত কাৰ পকেটত গ'ল কোনো খা খবৰ নাই। হাজিৰা কৰা মানুহখিনিয়ে পাইছে 183 টকাকে লাভ কৰিছিল তেতিয়াৰ দিনতে চিন্তা কৰা। এখন বেনাৰটো দেখুৱাই দিছোঁ অলপ দূৰত, এয়া দেখিব পাৰিছে আপোনালোকে। দৈনিক মজুৰিৰ হাৰ 183 টকা। ঠিক আছে, ইয়াতে কামৰ আৰম্ভণিৰ তাৰিখ কোনো দিয়া নাছিলে, কামৰ সমাপ্তৰ তাৰিখো দিয়া নাছিলে। টকাৰ সংখ্যাটো চাওক, 4,96,500 টকা। 4,96,000 টকা 4,96,500 টকাৰে এই চেংচন হৈছিলে কামটো। চাওক, ইয়াৰে সম্পূৰ্ণ ভিডিঅ'খিনি আপোনালোকে পাব মোৰ ইউটিউব চেনেল AN ৰুবুল আৰু ৰুবুল কছাৰী ফেচবুক পেজতো পাব। আপোনালোকে গৈ পিনে চাব পাৰে সম্পূৰ্ণ ভিডিঅ'টি, ক'ত কেতিয়া কেনেকৈ বনাইছিলে ডিটেইলছ তাত সম্পূৰ্ণ যিখন চাৰ্ট দেখাইছিল 183 তাৰে সম্পূৰ্ণ চাৰ্টখন আপোনালোকে তাতে পঢ়িবলৈ পাব।